Subscribe the Assamese Tutorial YouTube channel and press the bell icon for more updates. বন্ধুসকল আজি ভিডিওত আপোনালোকক মই দেখুৱাম যে কেনেকৈ আপোনালোকে চেক কৰিব যে আপোনাৰ প্ৰফাইল কোনে কোনে চেক কৰে আপোনাৰ ফেসবুক প্ৰফাইল কোনে কোনে চেক কৰে আপুনি নিজে হয়তো গম নাপায় যে আপোনাৰ প্ৰফাইল আহি কোনে কোনে চেক কৰি যায় আপুনি কি আপডেট দিছে কি পোষ্ট কৰিছে এইবিলাক বহুতে চেক কৰি যায় বা আপোনাৰ বহুত মানুহ এনেকুৱা আছে যে আপোনাক ফলো কৰে আপুনি নিজে গম নাপায় তো এইটো কেনেকৈ কৰিব পাৰো এনেকুৱা ভিডিও হয়তো আপুনি আগতে বহুত দেখিছে ইউটিউবত যে কিবা কিবি এপছ ইনষ্টল কৰিব লাগে তাৰ পিছত আপুনি এইটো চাব পাৰে এনেকুৱা ধৰণৰ এপছ ইনষ্টল কৰিলে আপোনাৰ ফেসবুকখন হেক হোৱাৰ 90% চান্স থাকে সেই কাৰণে কোনো এপছ ইনষ্টল নকৰাকৈ আমি আপোনালোকক দেখুৱাই দিম যে কেনেকৈ কৰিব লাগে কিন্তু এটা কথা মন কৰিব এইটো কৰিব হলে আপোনাৰ লগত এটা পিসি থাকিব লাগিব পিসি আপুনি কম্পিউটাৰ বা ল্যাপটপত এইটো কৰিব পাৰিব মোবাইলত কৰিব নোৱাৰে গতিকে আহক আমি ভিডিওটো আৰম্ভ কৰি আপোনালোকক দেখুৱাই দিওঁ যে কেনেকৈ আপুনি চেক কৰিব এইটো ইয়াৰ কাৰণে আপোনাৰ ফেসবুকত লগইন হ'ব লাগিব লগইন হৈ আপুনি আপোনাৰ ফেসবুকৰ যিকোনো এটা সাইট ৰাইট ক্লিক কৰিব মাউসেৰে राइट क्लिक करार पिছত ইয়াতে ভিউ পেজ সোর্স ইয়াতে ক্লিক কৰিব ভিউ পেজ সোর্স ইয়াতে ক্লিক কৰাৰ পিছত আপোনাৰ ওয়েব যেটো ওয়েবসাইট আছিল ইয়াৰ ওয়েব কোডিং ওলাই আহিব আপোনাৰ যিকোনো ওয়েব পেজৰ এটা ওয়েব কোডিং থাকে গতিকে সেই ওয়েব কোডিংটো ইয়াতে ওলাই আহিব তো আমাৰ ওয়েট কৰিব লাগিব চাওক এতে ওয়েব কোডিং ওলাই আহিছে তো ইয়াৰ ভিতৰত আমাৰ বিচাৰি ওলাব লাগিব ইনিশিয়ালি চাৰ্ট ফ্ৰেন্ড গতিকে চাওক ইয়াতে বহুত কোডিং আছে আমি ইয়াৰ পৰা কেনেকৈ বিচাৰি ওলাম মই আপোনালোকক দেখুৱাই আছো ইয়াৰ কাৰণে আপোনালোকক কন্ট্ৰল এফ ক্লিক কৰিব লাগিব কিবৰ্ডত তাৰপিছত এনেকুৱা সাৰ্চ বাৰ পাই যাব আপুনি তাতে আপোনালোকে ইনিশিয়াল চাৰ্ট ফ্ৰেন্ড বুলি সাৰ্চ কৰিব মই আপোনালোকক সাৰ্চ কৰি দেখুৱাই আছো মনত ৰাখিব ইনিশিয়াল চাৰ্ট ফ্ৰেন্ড বা ইনিশিয়াল চাৰ্ট যেতিয়া আপুনি মাৰিব তেতিয়া আহি যাব এইটো চাওক এনেকুৱা মাৰাৰ পিছত যিটো তলত নাম্বাৰখিনি আপুনি দেখা পাইছে না এইটো ইনিশিয়াল চাৰ্ট ফ্ৰেন্ড তাৰ তলত যিবিলাক কোড আহিছে নাম্বাৰ কেইটা আপোনালোকে চাই আছে যে 100 এই নাম্বাৰ কেইটা হল এই ফেসবুকৰ আইডি বিলাক যিখন আইডি আপোনালোকে বাৰবাৰ সাৰ্চ কৰি থাকে আপুনি ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চেক কৰিব পাৰে কোনে কোনে আপোনাৰ ফাৰ্ষ্টৰ যেটো কোড আছে সেই মানুহটো আপোনাৰ বেছিকৈ সাৰ্চ কৰে গতিকে এইটো কপি কৰিব আপুনি সিম্পল ইয়াতে ক্লিক কৰি এইটো কপি কৰি ল'ব কপি কৰাৰ পিছত আপুনি যেতে এইটো ওয়েবসাইটটো আছে ইয়াৰ পৰা ভিউ সোর্সটো আপুনি ডিলিট কৰি দিব আগৰ পৰা ডিলিট কৰি দিব ভিউ সোর্সটো তাৰ পিছত আপুনি facebook.com আছে তাতে এটা ফ্লেশ দিব ফ্লেশ দি সেই কোডটো পেস্ট কৰি দিব তাৰ পিছত আপুনি এন্টাৰ ক্লিক কৰি দিব এন্টাৰত ক্লিক কৰাৰ পিছত আপোনালোকে যিখন মানুহে আপোনাক বাৰে বাৰে সাৰ্চ কৰি থাকে সেই মানুহৰ নাম ইয়াতে ওলাই আহিব চাওক মই এই মানুহৰ লগত কোন ধৰণৰ কথা পতা নাই যোৱা 2-3 মাহ ধৰি মই ইয়াক ফোন কৰি চাইছিলো ই মোক সাৰ্চ কৰিছে বুলি মই কিবা ভিডিও দি থাকো এই কাৰণে মই সাৰ্চ কৰিছে বুলি হি মোক কৈছে গতিকে আপোনালোকে এনেকৈ সাৰ্চ কৰিব পাৰে মই আৰু আপোনালোকক দেখুৱাই দি আছো আপোনালোকে সেকেন্ডটো চেঞ্জ কৰিব পাৰে সেকেন্ডটো চেক কৰিব পাৰে বা আপুনি যিমান কেইটা কোড আছে প্ৰত্যেকটো কোড ইয়াতে চেক কৰিব পাৰে আৰু সেই মানুহটোক আপুনি সুধিব পাৰে যে আপুনি কি আপোনাক মানে বাৰবাৰ আপোনাৰ প্ৰফাইল চেক কৰে কি নকৰে এটো আপুনি সুধিব পাৰে গতিকে আমি এনেকৈ ইজিলি চেক কৰিব পাৰো যে আমাৰ ফেসবুক কোনে চেক কৰি আছে কোনে আমাৰ প্ৰফাইলত আহি আমাৰ প্ৰফাইল চেক কৰে গতিকে আমি হয়তো গমে নাপাও কিন্তু আমি এনেকৈ গম পাব পাৰো গতিকে আজি ভিডিওত এইখিনি যদি ভিডিওখন ভাল লাগে তেনেহলে চেনেলখন সাবস্ক্ৰাইব কৰিব আৰু লগতে ভিডিওখন শেয়াৰ কৰি দিব থ্যাংক ইউ ফৰ ওয়াচিং